দৈত্য মাত্রে মই তো বডি বর জয় জল থল আকাশ পাতাল সকলোতে বিচৰণ কৰিব পাৰি মাত্রে প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূলেওতো হত্যা কৰিব নোৱাৰিব মাত্রে মই তোৰ সৰ্বশৰী সর্বহরে মই তোৰ সৰ্বশৰী প্ৰজময় কৰি এতিয়া তই মোৰ আদেশ কৰি যাব লাগিব অনেক করো মাত্রে সৌন্দৰ্য মাত্রে আৰু অলপ দিনৰ পাছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব চাৰিওফালে পানী পানী কেৱল পানীয়ে থাকিব বেদ বেদাংগ কৃষ্টি সভ্যতা সকলো পানীৰ তলত থাকিব ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ একোৱেই নাথাকিব সেই সকলোবোৰ নষ্ট হোৱাৰ আগতে তই সংগ্ৰহ কৰি ৰাখিব লাগিব যেতিয়া মহাপ্ৰলয় শেষ হ'ব পিছৰ কল্পত তহঁত অসুৰবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰি যেতিয়া তহঁত অসুৰবোৰ স্বৰ্গৰ দেৱতা স্বৰ্গৰ দেৱতাতকৈও শ্ৰেষ্ঠ আসন ল'ব পাৰিবি মাত্রে দৈত্য মোর পরিচয় কি হব মাত্রে কে নামেরে জনজাত সময় ধরার বখ সৌন্দৰ্য মাত্রে তোক মোৰ ডিঙিৰ হাড়ৰ পৰা স্বজন কৰিছে আৰু তোৰ মুখমণ্ডল দেখিবলৈ তোৰ মুখমণ্ডল দেখিবলৈ কেনেকুৱা মাত্রে তোৰ মুখমণ্ডল দেখিবলৈ খুৰাৰ নিচিনা তোৰ মুখমণ্ডল দেখিবলৈ খুৰাৰ নিচিনা সেইবাবে তোৰ নাম হ'ব মাত্রে সেইবাবে তোৰ নাম হ'ব মাত্রে দৈত্য 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 নামেৰে তই হবি জনজাত এতিয়া তই ধুমুহাৰ দৰে কৰ্তব্যত আগবাঢ় হে মাত্রে মোক অমরত্ব বরে প্রদান কর দৈত্য মোৰ অমৰত্ব বৰ দিয়াৰ ক্ষমতা নাই মাত্রে মই তোক যি বৰ দিছো সেয়া একেবাৰে অমৰত্ব বৰৰ নিচিনা স্বৰ্গ মৰ্ত্য পাতালৰ কোনো বীৰে তোক হত্যা কৰিব নোৱাৰিব মাত্রে দৈত্য মোক আৰু এটা বৰ হ'ল অতিকে প্ৰয়োজন দৈত্য তোৰ আকৌ কি বৰ প্ৰয়োজন হ'ল দৈত্য বংশ বৃদ্ধিৰ বাবে মোক এগৰাকী বিবাহযোগ্য সুন্দৰী কন্যা অৰ্পণ কৰ মাত্ৰে তই ঠিকেই ভাবিছ তেন্তে শুন দৈত্য মাত্ৰে এই পৃথিৱীৰ ভিতৰত
ব্রহ্মার কন্যা সরস্বতী সরস্বতী ও ব্রহ্মার কন্যা সরস্বতীর সমান গুণী তই চলে বলে কিংবা কৌশলে সরস্বতীকে বিবাহ করবই যা যা দৈত্য চলে বলে কিংবা কৌশলে সরস্বতীকে বিবাহ করবই যা যা দৈত্য যা যা চলে বলে কিংবা কৌশলে সরস্বতীকে মই করম দিব এই বিশাল বিশ্ব ব্রহ্মাণ্ডৰ ত্ৰসৰ সৃষ্টি কৰ্তা লক্ষ্মীৰ নন্দনময় নাম মোৰ হয় দত্ত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিব লাগিব আজি বুঢ়াই মাথো এটি নিৰ্দেশত স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মনুষ্য পাতালৰ ভাসুকি মোৰেই ভয়তে হ'ব লাগিব থৰহৰি সম্মুখলে সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব তোমাকে মোৰেই ধাংগিনী কৰিব লাগিব তোমাকে মোৰেই ধাংগিনী দেখিব জগতে বুঝিব বিশ্বই দানৱৰ হত্যা এই হয় দৈত্যৰ বীৰত্ব শক্তি আৰু পৰাক্ৰম কিমান